অসমৰ সৰ্বকালৰ ব্যৰ্থ বিধায়ক যোন যোৱা দুটা কাৰ্যকালত সমষ্টি উন্নয়নৰ নামত তেওঁ কৰিলে কি নাম তেৰছ গোৱালা দুলিয়াজান সমষ্টিৰ দুটা কাৰ্যকালৰ বিধায়ক তেওঁ দুলিয়াজান লাইভৰ কেমেৰাত বন্দী এই দৃশ্যবোৰে আজি ক'ব যে তেৰছ গোৱালা অসমৰ সৰ্বকালৰ এজন ব্যৰ্থ বিধায়ক দুলিয়াজানৰ ৬ নম্বৰৰ সমীপৰ এই অঞ্চলটোৰ অৱস্থা চাওকচোন বৰষুণ এজাক আহিলেই অঞ্চলটোৰ অৱস্থা হৈ পৰে তথৈবচ অঞ্চলটোত আছে এখন বেচৰকাৰী কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান বহু দূৰণিবতীয়া ছাত্ৰ ছাত্ৰী প্ৰতিষ্ঠানটোলৈ আহে ভাবক এই কদৰ্যময় পৰিৱেশত এইসকল ছাত্ৰ ছাত্ৰী কি পৰিস্থিতিৰ সন্মুখীন হ'ব লগাত পৰে অঞ্চলটোৰ বাসিন্দাসকলৰ কথাটো ক'বই নালাগে ভাবকচোন আজিৰ দিনতো এনে পৰিৱেশত মানুহ থাকিবলগীয়া হয় তাকো দুলিয়াজানৰ দৰে এটা সমষ্টিত বিধায়ক তেৰছ গোৱালা ডাঙৰীয়া আপুনি নিজকে সুধি চাওক যোৱা 10 বছৰে আপুনি আপোনাৰ সমষ্টিটোৰ বাবে কি কৰিলে হয় যেহেতু দেখিছে আপোনালোকে পথটো বহুতখিনি দেখিছে পানী বহুত গোট খায় আৰু এজাক বৰষুণ দিলে গোটেই পানী ওপৰেদি পাৰ হৈ যায় যেহেতু আৰু আমাৰ কলেজৰ সমূহ ছাত্ৰ ছাত্ৰী আহিবলৈ বহুত অসুবিধা হয় যেহেতু ইয়াত গাড়ী থ'বলৈ বা স্কুটি থ'বলৈ বহুত দিগদাৰ হয় সেইটো কাৰণে আমি বিচাৰোঁ যে ৰাস্তাটো যাতে বনাই দিওঁ সোনকালে অতি সোনকালে যাতে নিৰ্মাণ কৰে বিধায়ক মহোদয়লৈ আমাৰ আহ্বান থাকিলে তাক সেয়াই আহ্বান জনালোঁ যাতে এই ৰাস্তাটো অতি সোনকালে নিৰ্মাণ কৰি দিয়ে আমিতো এটা ছেকেণ্ড ইয়াৰ আমাৰ এই বছৰটো আমাৰ কমপ্লিট হৈ যাব নেক্সট যোনখিনি ষ্টুডেণ্ট আহিব সিহঁতি প্ৰব্লেমটো একেই প্ৰব্লেম ফেচ কৰিব যিহেতু ওপৰলৈকে হৈ যায় মানে এই বছৰ বুলি নহয় প্ৰতি বছৰে এইটো হৈয়ে থাকে বাৰিষা অহাৰ লগে লগে পানী হয় আৰু যোনখিনি পথ আছে মুঠতে বনাই সোনকালে ক্লিয়াৰ কৰি দিয়াটো বিচাৰোঁ এয়া দেখিছেই নহয় আমাৰ ৰাস্তাটো কিমান মানে অসুবিধা স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা কৰা অসুবিধা স্কুলৰ টিচাৰবিলাক জনাহতাত এইবিলাক যোৱাৰ প্ৰতিটো মুহূৰ্ততে প্ৰতিটো ক্ষেত্ৰতে আমাৰ প্ৰব্লেমেই হৈ আছে আজি 10টা বজাত বহুত ভুগিছোঁ আমি বহুত এপ্লিকেশ্যনো কৰিছোঁ বহুত ঠাইত দিয়াও হৈছে কিন্তু এতিয়ালৈকে কোনো কৰ্তৃপক্ষই আমাৰ ৰাস্তাটো বিষয়ে একো আলোচনা সুবিধা কৰি দিয়া নাই তেওঁলোকে একো সুবিধা কৰি দিয়া নাই ঘৰ বিল্ডিং সেইটো ভাড়া দি থৈছে তথাপিও আমাৰ ৰাস্তাটোৰ কাৰণে অকণমান চিন্তা কৰা নাই তেওঁলোকে একো ক্ষেত্ৰতে একো মানে আগবাঢ়ি অহাই নাই আমি সদায় বিপদতে পৰি আছোঁ পানী হ'লে মেডিকেললৈ যাবলৈও আমাৰ প্ৰব্লেম হয় আনকি ল'ৰালৈকে কাৰোবাৰ কিবা এটা হ'ল বুলি ক'লে গাড়ী এখন নাহে এম্বুলেঞ্চখনো সোমাই আহিবলৈ প্ৰব্লেম পায় পানীখিনিৰ কাৰণে পানীখিনি বৰষুণ দি থাকিলে বেছি অহৰহ বৰষুণ দি থাকিলে গোটেই ৰাস্তাটোতে পানী হৈ যায় পানীখিনি যোৱাৰ কোনো সুবিধাই নাই ইয়াত মানে আৰু বনোৱাৰ ক্ষেত্ৰত সুবিধা আছে যদি প্ৰশাসনে যদি চেষ্টা কৰিলেহেঁতেন আমাৰ বিধায়ক ওচৰতে আছিলে তেওঁলোকে যদি ভাবিলেহেঁতেন বোলে নহয় ইমানকৈ কৰি আছে ৰাস্তাটোৰ কাৰণে ৰাইজৰ অসুবিধা হৈছে যে যিহেতু আমি ৰাস্তাটো অলপ ওখ কৰি পিনে মেৰামতি কৰি বনাই দিওঁ তেওঁলোকে সেইটো একো সিদ্ধান্ত আমাক জনোৱাও নাই লোৱাও নাই আমি বহুত এপ্লিকেশ্যন কৰিছোঁ ইতিমধ্যে আগতে বহুতবাৰ এপ্লিকেশ্যন দিছোঁ স্কুলৰ ল'ৰা ছোৱালী এতিয়া থিতাতে আমাৰ দেখিবলৈ পায় গম পাব এইখিনিতে বেনাৰখন আছে ITI কলেজখনো আছে সেই ITI কলেজৰ ল'ৰা ছোৱালীবিলাক অহাৰো অসুবিধা হয় সব ষ্টুডেণ্টৰ পৰা আদি কৰি চবৰে অসুবিধা হৈছে মহিলাসকলে বিভিন্ন সত্য কথাই কৈছে যে আমাৰ কিমান দূৰৱস্থাত আমি এইফালে অহা যোৱা কৰিছোঁ এইখিনিক লৈ আমাৰ 1 নম্বৰ কথা হ'ল আমাৰ এখন স্কুল আছে জাতীয় বিদ্যালয় নামঘৰ আছে এটা সকাম নিকাম পাতিলে ভকত বৈষ্ণৱসকল এইফালে আহিবলৈ অসুবিধা সেইফালে গ'লে 3-4 কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হয় আৰু স্কুলৰ ল'ৰা ছোৱালীৰ যিটো অৱস্থা নহয় অভিভাৱকসকলো হাৰ মানি গৈছে গতিকে এইখিনি আমি এপ্লিকেশ্যন দিয়া হৈছে আগৰ পৰা কৰি থকা হৈছে চৰকাৰকো কৰা হৈছে বা মোদীক আমি জনোৱা নাই বাৰু জনাইছোঁ যদিও বেলেগকৈ জনোৱা হৈছে
সেইখিনি লৈ আপোনালোকে এইটো চিন্তা কৰক যে এই ৰাস্তাটো আমাক এটা ভাল সুবিধা এটা লাগে, সুবিধা কৰি ব্যুৰো ৰিপৰ্ট, দুলিয়াজান লাইভ।